गुबुननि फेसबुक पस्टआव रिएक्ट आरो कमेन्ट होयोब्ला सांग्रां जा। नङाब्ला जानांगोन गोजाननि आलासि। फेसबुक पस्टआव गुबुननि कमेन्ट होनायाव मिनिनाय रिएक्ट हरनायावनो कर्टआव नुजाथिनो गोनां जादों सासे सुबुङा। नंगौ बाथ्राया सैथोआनो। थांनाय 2023 मायथाइनि जाथाय कक्राझारनि बारग' जिल्ला बेंगिरि आरो आथिखालाव नलबारि जिल्लानि जिल्ला बेंगिरि आइएएस अफिसार बर्नाली देखाया गावनि फेसबुक एकाउन्टआव मोनसे पस्ट हगारदोंमोन। बिथांनि पस्ट हगारनायाव नरेश बरुवा मुंनि सासे सुबुङा कमेन्ट लिरदोंमोन दि दिनै मेकआपआव गैया नामा मेम होननानै। नरेश बरुवानि बे कमेन्टआव मिनिनायनि एमजी एबा रिएक्ट होदोंमोन सनितपुर जिल्लानि दिखियाजुलिनि थागिबि अमित चक्रवर्ती मुंनि सासे सुबुङा। बेखौ लानानैनो जिल्ला बेंगिरि बर्नाली देखाया कमेन्ट लिरग्राजों लोगोसे मिनिनाय रिएक्ट हरनाय अमित चक्रवर्तीनि हेंथायै कक्राझार पुलिस थानायाव गसर थिसनो। कर्टनिफ्राय नटिस थांनायलाय अमित चक्रवर्तीखौ पुलिसा नागिरो। बेनि थाखाय अमित चक्रवर्तीया उकिल हमनानै केस गेलेनो गोनां जायो। दिनै बे केसनिफ्राय अमित चक्रवर्तीया जामिन मोननो हायो। जामिन मोननो हादोंब्लाबो गावनि हेंथायै केस थिसननायनि सायाव दुखु फोरमायदों अमित चक्रवर्तीया। फिसा गोरोन्थिनि थाखाय गावबायदि सासे सरासनस्रा सुबुंखौ हेरेसमेन्ट खालामनाया जोबोद दुखुनांथाव जादों होननानै फोरमायो। ঘটনাটো মানে কি এতিয়া আমি সকলোৱে ফেসবুক ইউজ কৰো আৰু এতিয়া আমি ডেইলি বহুত পোষ্টত আমি কেতিয়াবা লাইক কৰো, কেতিয়াবা হাহা ৰিয়েক্ট কৰো, কেতিয়াবা কেয়াৰ ৰিয়েক্ট কৰো, তেনেকুৱা বহুত ধৰণৰ ৰিয়েকশ্যন থাকে আমি কৰো। আৰু মই একচুৱেলি মই মানে গমেই পোৱা নাছিলোঁ যে তেখেতে এগৰাকী আইএএছ অফিচাৰ বা ডিচি বা কোনোবা। কমেণ্ট এটা আহিলে মই অলপ ফানি পালোঁ, ফানি পাই পিনে মই এইটোত এটা হাহা ৰিয়েক্ট কৰি দিলোঁ। কৰি দিয়াৰ পিছত আৰু এইটো 2023ৰ কথা, মোৰ ওচৰত কল আহিছে 23 জানুৱাৰী 2025ত। মোক অ'চিয়ে কল কৰিছে, কোকৰাঝাৰ অ'চিয়ে, যে আপোনাৰ নামত এটা কেছ আহিছে, আপুনি ইমিডিয়েটলি থানাত আহিব লাগে। মই কৈছোঁ মই থানাত মানে কিয় আহিম, মোৰ নামত কেছটো কওক। তেখেতে কেছটো ক'বলৈ ৰেডি নহয়, কোকৰাঝাৰ অ'চিয়ে। তেনেকৈ কওঁতে মই ক'লোঁ আপুনি মোক চামন দিয়ক তেতিয়াহ'লে। তেতিয়া মই গম পালোঁ যে মোৰ নামত এটা কেছ ৰেজিষ্টাৰ হৈছে। তাৰপিছত অ'চিয়ে কিন্তু ক'বলৈ ৰেডি নহয়। তাৰপিছতে মই মোৰ অধিবক্তাক ক'লোঁ যে এনেকৈ মোৰ নামত এটা কেছ আহিছে, এনেকৈ কথা। তো তাৰপিছতে অধিবক্তাই অ'চিৰ লগত কণ্টেক্ট কৰিব ট্ৰাই কৰিলে, অ'চিয়ে কেছৰ কথা একো নকয়। তাৰপিছত মোৰ আৰু এজন লয়াৰক মই ক'লোঁ কোকৰাঝাৰ কোৰ্টৰ, তেখেতৰ নাম ডেংকু ব্ৰহ্ম। তেখেতে মোক সহায় কৰিলে আপোনাৰ চাৰ্টিফাই কপিটো ওলাবৰ কাৰণে। তেতিয়া মই গম পালোঁ যে মানে অনাৰেবল ডেপুটি কমিশ্যনাৰ মিছ বৰ্ণালী ডেকা মেডামে মই জাষ্ট এটা হাহা ৰিয়েক্ট কৰাৰ কাৰণে তেখেতে মোৰ ওপৰত এটা FIR দিছে। তো মই মানে আচৰিত পাইছোঁ মানে যে আজি মই এটা ৰিয়েকশ্যন দিয়াৰ কাৰণে মই আজি ঢেকিয়াজুলিৰ পৰা কোকৰাঝাৰ কোৰ্টত আহিবলগীয়া হ'ল, মই বেইল ফাইল কৰিবলগীয়া হ'ল। তো মানে নিজকে বহুত এটা বহুত কিবা লাগিছে যে আজি ডিচি এগৰাকীৰ কিমান কাম থাকিব পাৰে। মইতো একচুৱেলি মই গম পোৱা নাছিলোঁ যে মই এতিয়া এজন ডিচি বা আইএএছ অফিচাৰৰ কমেণ্টত এনেকুৱা ৰিয়েক্ট কৰি আছিলোঁ বা কিবা কৰি আছিলোঁ। তো মই বহুত দুখ পাইছোঁ মানে বস্তুটোত, যে আজি মানে এগৰাকী ডিচি হৈ পিনে তেখেতে যে মোৰ নিচিনা এজন নৰ্মেল মানুহৰ মানে ওপৰত যে এনেকুৱা এটা হেৰেছমেণ্ট কৰিলে যে মোক এটা জাষ্ট ফৰ এ ৰিয়েকশ্যন। আজি মানে কিমান ক'ত কিমানে ৰিয়েকশ্যন কৰি থাকে। আজি চাওক, তেখেত কোকৰাঝাৰতো ডিচি আছিলে, এতিয়া মেডাম এতিয়া নলবাৰীৰ ডিচি হয়। আজি এজন ডিচিৰ ওচৰতো চবে ভাল কথা লৈ পেলাই নাযায়, কিমান অভিযোগ লৈ পেলাই যায়। তাৰমানে এতিয়া যদি কাইলৈ যদি তেখেতৰ ওচৰত কিমানে যদি বেয়া অভিযোগ লৈ পেলাই যায় বা কিবা লৈ পেলাই যায়, তেখেতে তেতিয়াহ'লে নৰ্মেল মানে আজি যদি মোৰ নিচিনা এজন নৰ্মেল পাব্লিকৰ লগত যদি এনেকুৱা কৰিছে, তো বেলেগ নৰ্মেল পাব্লিকৰ লগতো চাগে তেখেতে আৰু কিবা কিবি কৰি পেলাব পাৰে। আচ্ছা, এই কমেণ্টটো কি আছিলে আপুনি যে হাঁহিলে? 2023ৰ কথা মোৰ এতিয়া মনতে নাই।
এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবে চাগে ফেচবুকত 2023 আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালোঁ যে মই এটা হাঁহ ৰিয়েক্ট কৰিছিলোঁ, সেইটোৰ পৰাই মানে মোৰ নামত কেছ দিছে। হা মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাঁহা ৰিয়েক্ট কৰিছোঁ। মই একো মনত নাই, 2023 কথা। 2023 যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023 আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই, মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছোঁ, আৰু ইমজিও মই দিয়া নাই, মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যে এটা আপোনাৰ আজিকালি যে ওলাই যে হাঁহা ৰিয়েক্ট, সেইটোৱে কৰিছোঁ মই। তাৰমানে হাঁহাৰ কাৰণে আপুনি মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন DCৰ পৰা, হু ইজ এ IAS অফিচাৰ, মানে ইমান ডাঙৰ মানুহৰ পৰা। হাঁহায়ে অপৰাধ হ'ল মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমানখিনি ইমান কষ্ট পালোঁ, ইমান হেৰেছমেণ্ট পালোঁ। আজি মোৰ মা ঘৰত অকলে, মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল, মোৰ মাৰ গা বেয়া থাকে। আজি আপুনি বেল পালে? আজি মই বেল পালোঁ। আজি মোক সন্মানীয় কোকৰাঝাৰ CJM কোৰ্টে মোক আজি বেল প্ৰদান কৰিলে। আপোনাৰ নামটো? মোৰ নাম অমিত চক্ৰৱৰ্তী, মই ঢেকিয়াজুলিৰ বাসিন্দা।